নমস্কাৰ, মোৰ নাম ৰাজুমণি দাস। সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাই মোৰ চেনেলটো আজিৰ পৰা আৰম্ভ কৰিছোঁ। আশা কৰোঁ আপোনালোকে মোক মৰম দিব। আজি মোৰ ফাৰ্ষ্ট ভিডিঅ' আৰু আজি আপোনালোকৰ মাজত আমি যিহেতুকে বিহুৰ বতৰ, তেল পিঠা বহুতে বনাব নাজানে, কেতিয়াবা কিছুমান মানুহৰ তেল পিঠা নুঠেই, তো সেইখিনি মই আজি আপোনালোকৰ আগত দেখুৱাম কেনেকৈ কি কৰিলে তেল পিঠা ধুনীয়াকৈ উঠাব পাৰি। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মোৰ চেনেলটোত যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব আৰু প্লিজ লাইক এটা কৰি দিব। প্ৰথমতে আপোনালোকে আউলা চাউলৰ গুড়ি ল'ব, তাত অকণমান ছ'ডা দি ল'ব। তাৰপিছত গুড় অলপ গৰম কৰি ল'ব বেলেগকৈ। গুড়খিনি ভালদৰে গৰম হোৱাৰ পিছত গুড়াখিনিৰ ওপৰত ঢালি দিব। অলপ অলপকৈ ঢালি দি থাকিব আৰু গুড়াখিনি ভালদৰে মিক্স কৰি থাকিব। একেলগে গুড়খিনি ঢালি নিদিব, অলপ অলপকৈ দি যাব আৰু মিক্স কৰি যাব। যেনেদৰে আমি কেক বনালে মিশ্ৰণটো ভালদৰে ফেটি লওঁ, তেনেদৰে গুড় আৰু মিশ্ৰণটো ভালদৰে ফেটি ল'ব। এনেদৰে ফেটি থাকিব যিমান দেৰিলৈকে ভালদৰে মিক্স হোৱাৰ পিছত অকণমান ঠাণ্ডা হ'ব দিব লাগিব। গৰমে নবনাব আপোনালোকে। তাৰপিছত এটা সৰু কেৰাহীত আপোনালোকে ৰিফাইন তেল গৰম কৰিব। তেলখিনি ভালদৰে গৰম হ'বলৈ দিব, নহ'লে পিঠাখন নুঠিব। ভালদৰে গৰম হোৱাৰ পিছত এটা গ্লাছতকৈ গুড়ি আৰু মিঠাইৰ মিশ্ৰণটো লৈ ল'ব, নহ'লে কৰচেৰে দিলে অলপমান বেয়া হ'ব। ধুনীয়াকৈ তাত দিব। দিয়াৰ পিছত এয়া চাওক কি ধুনীয়াকৈ ফুলিছে। আপোনালোকে এই মাঘ বিহুৰ সময়ত ঘৰত বনাওক আৰু কেনে লাগিছে মোক কমেণ্ট কৰি জনাব। এয়া চাওক কি ধুনীয়াকৈ ফুলিছে পিঠাখন। তাৰপিছত লাহেকৈ উল্টাই দিব পিঠাখন, নহ'লে এটা ছাইড নিসিজিব। তাৰপিছত ৰঙা ৰঙা হৈ যোৱাৰ পিছত উঠাই দিব। এয়া চাওক কি ধুনীয়াকৈ পিঠাখন ফুলি আহিছে। এয়া হৈ গ'ল আমাৰ পিঠা। ঐ মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল। অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা, ৰঙে ৰসে ভৰিল। অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল। আকৌ এবাৰ আটাইলৈকে শুভকামনা জনাই ভোগালী বিহুৰ ভিডিঅ'টো ইমানতে আকৌ এবাৰ